নমস্কাৰ নটৰাজৰ সকলোবোৰ ফেমিলি মেম্বাৰ। বৰ্তমান মানে মই ঘৰতে আছোঁ, কলৈকো যোৱা নাই, সেইবাবে ভিডিঅ' দিব পৰা নাই। আৰু ভুল কৰি পেলালোঁ, মই ভিউজ অহা নাই, মনটো বেয়া লাগি আছে। কিন্তু এতিয়া ঘৰত আছোঁ যেতিয়া মই ভাবিলোঁ আমাৰ দেউতাই খেতি কৰিছে, খেতি অলপমান ভিডিঅ' দিওঁ আপোনালোকক। যদি কিবা লাগে মোক কণ্টেক্ট কৰিব পাৰে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চাই। ধন্যবাদ। মন চন বেয়া, এটা বৰ দুখৰ খবৰ। মানে এই গৰুৰ এতিয়া ভাইৰেল বেমাৰ নে কিহে আহি আছে আমাৰ সৰু দামুৰিটোত, তাৰ বেমাৰটো হৈছে। এতিয়া দামুৰিটো একো খাৱাই নাই, দুখে আছোঁ ৰ'ব। দামুৰিটো গাত গুচি গুচি ওলাই গৈছে, মুখ চুখ ফুলি গৈছে, জ্বৰ হৈ আছে তামাম। নহওক ডাক্তৰক দেখাইছোঁ, ভাল হ'ব, তিনিমান বেজি দিব। এতিয়া মই আপোনালোকক আমাৰ দেউতাই খেতি কৰা জেগাখিনি দেখুৱাই আছোঁ। চব্জি খেতি কৰিছে অলপমান, তাকে দেখুৱাই আছোঁ, চাই দেখি। খেতি কৰিছে কিন্তু এইটো বেঙেনা বেছি লগা নাই। মই বেছি ভিতৰত গ'লে শুনি নাযাওঁ, কাষত কিয় পাৰে বহিলে বেঙেনাৰ গাছ ভিতৰত পানী উঠিছে। দুদিনমান পিছত আগ খাব পৰা হ'ব। ইয়াৰ তাতে চিঞৰ কৰিছে, আজি ছিঙি লৈ গ'ল, মই গমেই নাপালোঁ। এই জিকা দেখিছেনে, জিকা লাগি আছে। এডাল পানীলাও নে ৰঙালাও বা চিনি নাপাওঁ মই, দেখি আছোঁ। জিকা বেছি লগা নাই, এই দুই এটা লাগছি, চিঞৰ বহুত লাগিছিল, কিন্তু ছিঙি লৈ গ'ল, মই দেখাই নাপালোঁ। ঘৰত আছে কিজানি। এই নেচৰা লাগি আছে বহুত, নেচৰা বহুত লাগছি, লাগে যদি আহিব পাৰিব। বহুত লাগছি, দেউতাই কষ্ট কৰিছে, কষ্টৰ ফল কিন্তু পাইছে। কিন্তু এইটো দেখা নাই, এটা লাগি আছে এইয়া ওপৰত। এগিলা ওপৰতো থিয় দিছোঁ মই, আজি ফাৰ্ষ্ট সোমাইছোঁ দেখ। মানে বহুত জংঘল নাই, মই সোমাই নাছিলোঁ, বহুত থিয় লাগি আছে, দেখাই নাই। নেচৰা বহুত লাগি আছে। ভেন্দি বহুত লাগছি দেখ, বহুত ভেন্দি লাগছি। কিন্তু দেউতাই মানে ইমান কষ্ট কৰিছে, কষ্টৰ ফলটো পাইছে আৰু। এইবিলাক ভেন্দি হয়তো আজি চিংচি, সৰু সৰুবিলাক আছে, লাগিলে আহিব পাৰিব, আমি বিক্ৰী কৰিম। এই চিঞৰ লাগি আছে। ৰঙালাও বহুত খালোঁ, ৰঙালাও বহুত লাগিছিল। এই যে জংঘল আছে নাযাওঁ, বংলা জ্বালা লাগি আছে, দেখি আছোঁ বংলা জ্বালা। মই কিন্তু জুম কৰিছোঁ দেখ, ওচৰ গ'লে নাযাওঁ, জংঘল হৈ আছে, বহুত লাগছি বংলা জ্বালাও। এই সিহঁতৰ লাও, এই চাইডে ৰঙালাওৰ গাছ লাগি আছে, দেউতাই দেখাই নাই। খাই খাই আমনি লাগি গৈছে। ঘৰৰ নেচা, তিয়ঁহ, ভেন্দি, ৰঙালাও বহুত লাগছি। এতিয়া ইয়াতে গোম ধান কৰিব বোলে এইবাৰ। বাকী ভাতকেৰেলা আছে, সেই চাইডে জংঘল আছে কাৰণে মই নাযাওঁ আৰু। দেখি থাকিম হা, চাই থাকিম। ভিডিঅ'বিলাক যদি চাই ভাল পায় মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু ফ'ল' কৰি কিনে মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।